স্বাগতম জনালো আপোনালোকক মোৰ এই নতুন ৰান্ধনিৰ ভিডিঅ'টো লৈ। আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ একেবাৰে ইউনিক ধৰণে বেঙেনা ফ্ৰাই হয়। এনেদৰে বনাই খাবচোন। যদি বেঙেনা খাই খাই বৰ হৈছে, ঠাণ্ডা দিনততো বেঙেনা এভেইলেবল পায়, আটাই ধৰণৰ বেঙেনা। এনেদৰে অলপ মজলীয়া বেঙেনা ল'ব আৰু এনেকুৱা ধৰণৰ মাজে মাজে কাটি ল'ব, এনেকুৱাকৈ সৰু সৰুকৈ। মোৰ বেঙেনাকেইটা অলপ পুৰণি হ'ল, মানে মই একচুৱেলি শুকাব দিছোঁ যাতে পানীটো অকণমান নাইকিয়া হয়। এনেদৰে সৰু সৰু সৰুকৈ কাটি ল'ব, এনেকৈ মাজেৰে গোটা গোটা বেঙেনাটো, সেইকাৰণে অলপ সৰু ল'ব বেঙেনাকেইটা। চুটি চুটি বেঙেনা, দীঘল হ'লে কেৰাহীটোত নধৰিব। মই গোটেই গোটাকৈ ভাজিম এনেদৰে অলপ নিমখত পানী দি লৈছিলোঁ আৰু বেঙেনাকেইটা তিয়াই দিছোঁ যাতে তাৰ বেঙেনাৰ ক'লা ক'লা যিটো খাৰৰ নিচিনা ওলায় সেইটো যাতে যায়। এনেদৰে তিয়াই দিছোঁ নিমখ পানীত তিয়াই দিলে বেঙেনাকেইটা ক'লা নপৰে। এতিয়া পানীটোৰ পৰা মই এনেকৈ উঠাই ল'লোঁ আৰু ভালকৈ পানীটো টিপি লৈ মানে এনেকুৱাকৈ মই এখন কটনৰ কাপোৰেৰে ভালকৈ মুচি ল'লোঁ পানীটো। আৰু এতিয়া মই জোখ অনুযায়ী হালধি আৰু অকণমান নিমখ সানি অলপ সময়ৰ বাবে থৈ দিম যাতে ভিতৰত নিমখ আৰু হালধিটো সোমায়। এনেদৰে আপোনালোকে এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্টে মোক বহুত উৎসাহ দিয়ে নতুন নতুন ভিডিঅ' ৰেচিপি বনাবলৈ। এনেদৰে মই এতিয়া 10 মিনিট কাৰণে থৈ দিওঁ। আৰু এয়া এবাটি মই বেচন ল'লোঁ, বেচন মই এনেদৰে চালি ল'লোঁ। এতিয়া পেষ্টটো খুব ধুনীয়া মিহি হয়, সেইকাৰণে মই এনেদৰে চালি ল'লোঁ। আপোনালোকে যদি এনেকৈ খাই পোৱা নাই, খাই চাবচোন, ইমান যে টেষ্টি লাগে ন। অকল বেঙেনা ভাজিটোৰে খাই উঠিব পাৰিব। জোখ অনুযায়ী মই হালধি দিলোঁ, অলপ নিমখ দিলোঁ আৰু এইখিনি চাট মছলা দিলোঁ। চাট মছলা দিলে খাবলৈ বৰ ভাল লাগে। আৰু এইখিনি কাশ্মীৰী জলকীয়াৰ গুড়া দিলোঁ আৰু এয়া মই চাউলৰ গুড়ি দিলোঁ। আপোনালোকৰ চাউলৰ গুড়ি নাথাকিলে আৰু আপোনালোকে অলপ কৰ্ণফ্ল'ৰ দি ল'ব পাৰিব। আৰু এতিয়া মই এনেকৈ পানীৰে গুড়ি ল'লোঁ। এইখিনি ঠাণ্ডা পানী দিছোঁ, নৰ্মেল পানী যিটো, এয়া গুড়ি ল'লোঁ। একেলগে পানীটো ঢালি নিদিব কাৰণ পেষ্টটো বহুত পনীয়াও নহয় বহুত গোটাও নহয়, এনেকুৱা হ'ব লাগিব। এতিয়া মই এইকেইটা ভালকৈ যে থৈছিলোঁ, এতিয়া মই অলপ আটিয়ে দি দিম। যিহেতুকে নিমখ সানি দিছিলোঁ, পানী উঠিছে, সেইকাৰণে একেবাৰে জোৰকৈ এনেকৈ আটি দিছোঁ যাতে এক্সট্ৰা পানীটো ওলাই যায়। আৰু এতিয়া মই এটাতো কেৰাহী বহুৱাই দিছোঁ এইফালে জুইত, এনেদৰে বহুৱাই দিলোঁ কেৰাহী এটা জুইত আৰু মিঠাতেল দিলোঁ। মই মিঠাতেলত ভাজিম। মিঠাতেলখিনি গৰম হ'বলৈ দিলোঁ। চাওক ধুনীয়া গৰম হৈছে। এতিয়া মই চাওকচোন এই যে পেষ্টটো বনাই দিছিলোঁ, এনেকুৱাকৈ ইয়াৰ বেঙেনাটো ইয়াতে ডুবাই লৈছোঁ এনেকুৱাকৈ যাতে ভিতৰত ভালকৈ সোমাই যায়। আৰু এতিয়া মই লাহেকৈ এনেকুৱাকৈ ইয়াতে দি দিলোঁ আৰু এখন চামুচেৰে মই অকণমান ফালি দিম, যিহেতুকে বেঙেনাৰ ভিতৰত ভালকৈ যাতে বেচনৰ ঘোলটো সোমাই যায়, বেচন আৰু চাউলৰ ঘোলটো। এনেদৰে ফালি দিলোঁ। খাই চাবচোন, সঁচাই কৈছোঁ ইমান টেষ্টি লাগে নহয় খাবলৈ, বেলেগ ভাল লাগে। আৰু কম জুইত বনাব, তেতিয়াহে অলপ মুচমুচীয়া হ'ব। মুচমুচীয়া হ'লে খাবলৈ খুব ভাল লাগে। ৰঙচুৱা হোৱালৈ ভাজিব। আৰু এয়া মোৰ ৰঙচুৱা হ'ল আৰু মই নমাই থ'লোঁ। মনত ৰাখিব, দেখুৱাইছোঁহে কম সময়ত হৈছে, কিন্তু মাজত বহুত ভিডিঅ' কাটি দিছোঁ। কম জুইত বনাব, টাইম অলপ লাগিব আৰু খুব বেছিও নালাগে, অলপ টাইম লাগিব। মুঠতে জুই একেবাৰে বেছিকৈ দি পটকৈ নথব, ভিতৰত ভাল নালাগিব আৰু মানে মচমচীয়া নহ'ব। এনেদৰে মই দ্বিতীয়টো ভাজিলোঁ আৰু তৃতীয়টো এনেদৰে মই ভাজি ল'ম। চাওক এয়া মোৰ ক্ৰিপচি ব্ৰিঞ্জেল ফ্ৰাই একেবাৰে খাবলৈ সাজু কৰি লৈছোঁ। বাহিৰৰ চৰৰ পৰা একেবাৰে মচমচীয়া আৰু ভিতৰতো কোমল আৰু সোৱাদযুক্ত। এই বেঙেনা ভাজি ভাত, দালি, খিচিৰি, সন্ধিয়া চাহৰ সৈতেও খাব পাৰে। যদি আপোনাৰ এই সহজ ৰেচিপিটো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ মতামত জনাব আৰু এনেধৰণৰ ঘৰুৱা ৰেচিপি চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বেছি ভাল লাগিলে আপোনালোকৰ আপোনজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু তেওঁলোককো চাবলৈ সুবিধা কৰি দিব। আজিলৈ সামৰিছোঁ। আকৌ এটা নতুন ৰেচিপিৰ ভিডিঅ'লৈ সোনকালে দেখা হোৱাৰ প্ৰতিশ্ৰুতিৰে।